কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম হৈছে বিষণ্ণ ৰাতিৰ ফুল। জিলিৰ কৰুণ মাতে ৰাতি যেতিয়া নিৰ্জন কৰি তোলে, জিলিৰ কৰুণ মাতে ৰাতি যেতিয়া নিৰ্জন কৰি তোলে, বিষণ্ণ হৃদয়ৰ দিশহাৰা অন্ধকাৰে তোমাক যেতিয়া বিচাৰি ফুৰে ৰাতিৰ প্ৰান্তৰে প্ৰান্তৰে, জোনাকৰ চকুপানী যেতিয়া গছৰ পাতে পাতে সৰে, তেতিয়া মোৰ মনৰ নিৰ্জন স্তৰেৰে তোমাৰ শৰীৰৰ কোমল সুৰভি নামি আহে অকলশৰে। সেই তন্দ্ৰাহীন অন্তৰংগ মুহূৰ্তৰ তোমাৰ অতনু সুৰভিয়ে মোক আচ্ছন্ন কৰে, প্ৰাণৰ বাটচৰা ফুলেৰে তুৰুল খাই পৰে।